তামোলে তামোল কি কৈ পেলাই বোকাখনত আহিলা? হেৰি কৃষি মহেশ্বৰবিলাক পালেহি এখন এই আগৰ ল'ৰাবোৰে সেইবোৰ মন কাণ নকৰে যদি দেখুৱাই থৈ নাযাওঁ তাৰপৰা বোলো তোমাকো নাপাওঁ মই আজি সেই আহিলো আজি বাৰ শনিবাৰ বহক বহক এই বিচনাতে বহক বা একেবাৰে বেয়া বহক বহক এই বিচনাতে বহক তোমালোকৰ ঘৰে বুলিহে আহিছো পিছে তুমি ক'বলৈ যাবা নেকি এই যাম বুলি ওলাই আছো আৰু তামোলিদা মই আহিলো কালি মিটিং আছিলে নামঘৰত এই নাম লোৱা কথাটো ভাদ মাহত এতিয়া খেলবোৰ ধেৰ হ'ল তাকে চিন্তা এটা কৰিছো আমি দিনতে লওঁ নেকি আকৌ ধৰি লওক কামৰ পৰা গধূলি যাবলৈ ভাগৰ লাগিব আৰু মই আগৰ গতে নোৱাৰো এতিয়া আগতো দেহা নহয় আগৰ কোমল চাউল খাব পাৰো এতিয়া দাঁতৰ পৰা নোৱাৰো আৰু এতিয়া এই শৰাই সঁফুৰাখন যদি তিথি মহেশ্বৰ নেপাতো এই দেখিছে হৈ অঙল মাহ মোৱা পৰিছে এতিয়া সেই শাওণ মাহটো অঙল মাহ পৰিলে এতিয়া সেই ভাদ মাহতে যদি গুৰুজনৰ নাম এষাৰ ল'ব পাৰো এতিয়া ল'ৰা ছোৱালীৰ কাৰণেও ভাল গাঁওখনো ভাল সমাজখনো ভাল হয় তাকে বোলো তোমাৰ বোলে ৰাতিপুৱাই আহিলো আলোচনা ঘৰত মাইকী কেটকেটনি কলৈ যায় মই বোলো তহঁতি লাল চাহ পানী এক বাতি মাৰি লৈ তোমালোকৰ ঘৰলৈ আহিলো আহি আৰু বোলো এই আলোচনা কৰিলো সেই বুধক কলো সিও ক'লে বোলে যাওকচোন আপুনি সেইদে বুলি ক'লে আহি লংকেশ্বৰ ঘৰো সোমাই এতিয়া মানে মোক কৈছে শৰাইখন সজাবলৈ এইটো বয়সত মোৰ চকুও গণগল আৰু শৰাই মই সজাব নোৱাৰো কৈ দিব এতিয়া বেছি কথা পাতিও নাথাকো গা কঁপনি উঠে আগৰ বয়স নহয় এতিয়া কি কৰিম বুলি ভাবিছেনো কৰ্মভাগ এতিয়া আপোনালোকে পাতক আৰু এই মহেশ্বৰহঁতৰ লগতো পাতক কি কয়নো কি উপমা দিয়ে আপুনিও এইবাৰ হেৰি ভাগকে ধৰিব আৰু পাঠতে বহিব আৰু নহ'লবা তুলি দিম আৰু কল দুটুকা হৈ সমেশ্বৰ ঘৰত পালো হয় নেকি জেহাদী দুটুকাই নহ'ব জানো আৰু চেনি দুকুৰিমান আনিম বজাৰৰ পৰা আনিম সেই বজাৰত ওলাই এই গাঁৱৰ পৰা আনিবলৈ বৰ দাম ল'ব আৰু কুঁহিয়াৰ দুডাল ময়ে দিম কলপাত কেইখিলামান আমাৰ তেওঁৱে কাটি দিব আমাৰ সেই সুস্মিতাই এই যে বুলি বোলো আহিলো আকৌ দিনটো আপুনি মই কথা বতৰা পাতো হৰিনাম ল'লে হেনো বয়সত বোলে দেহা গতি পায় এই সেইটো কাৰণে কালি মানে ভাবিলো এই যে বুলি আলোচনা কৰিছো আৰু মই কথা কেইটামান কৈ থৈ যাওঁ নামঘৰভাগ পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবলৈ মই আপুনি ক'ব আৰু এটা কাম কৰিব লাগিব পৰিচালনাসকলৰ কমিটিসকলকো জনাব লাগে 4টা খেলৰ 4জন মাতি পেলানি অকণমান এতিয়া ঢেকীয়া নামঘৰত আঠখেলীয়া নামঘৰত বহুত দবা কপকোপনি উঠিলে মোৰ ভাল লাগে তাত বহুত প্ৰজা হয় আমাৰো এই খাটৰ নামঘৰ আনোতে কৰি দেখুৱাব নোৱাৰো কালিলে আমাক জানো বাৰু নুদুখিবনে আগৰ বুঢ়াহঁতে কৈ থৈ গৈছিলে ধৰ্মখুটি নষ্ট হ'ল ধৰ্মখুটি ধৰ্মভাগে আছে খালি কৰ্মহে কিছুমান কৰিব পৰা নাই আৰু মোৰ গা একগতে নহয় এতিয়া তথাপি মই বেছি আলোচনা নকৰো আপুনি মই এই মানুহকেইঘৰক জনাই আৰু মিটিংখন দিম নে নাই বস্তু চান্দাহে তুলিবলৈ যাম এই চান্দাটো তুলিলে মিটিং দিবলৈ আৰু সময়ে নাই আৰু কেইদিন আছেনো 51 টকাকে তুলিম মগুমাহকে 1000 এতিয়া 100 ভালটো হেনো 120 এই শৰাইখনৰ কাৰণে যেনিবা এই কলকুঁহিয়া হেনো দেৱেশ্বৰ জীয়েকজনী গৈছিলে তাইয়ে দিব তাই আকৌ মানে শৰাই এখন দিম বুলি আহিছে আমাৰ পুৰণা নামঘৰ তাৰপৰা আকৌ সেই লক্ষণ আগত কেলেংকাৰী যে হৈছিলে তাৰো আকৌ সেই গা মোৰ বেয়া হৈ থাকে সিও শৰাই ভাগ দিব সেইদে কেইটামান বস্তু উঠিব তাৰপিছতে আৰু এটা কাম কৰিব লাগিব সেই মহিলাসকলক এই মিটিংখন দি নামঘৰ পৰিষ্কাৰ জনাব লাগিব গোসাঁয়ে কথাটো শুনি ভাল পাব আৰু মহিলাবিলাকো কথাটো জনালে ভাল হ'ব আৰু সেই এটাকেইজনকে কম এতিয়া আমি খেল হিচাপে পাতিম নে নাই সমজুৱাকে কৰিম আমি সমজুৱাকে কৰাটো ভাল হ'ব ন তেতিয়া আমাক পাছত কথা এটা ক'বলৈ নাথাকিব সেইটো কাৰণে মই সিদ্ধান্তটো মোৰ সিদ্ধান্তই নহ'ব পাছত আকৌ কৈ দিব সেইকাৰণে বোলো আলোচনা কৰোঁ আৰু এখন কথা মানুহ ক'ৰ পৰাই হেঁচাকে দিব এই যে পকা মিঠৈ নহ'লেও কৰ্ম হয় পায়স নহ'লেও জানো কৰ্ম হয় চালমাহ মুঠি দি যদি তেতিয়া ৰোৱা চোৱাবোৰ ৰঙা নপৰে আৰু ভাল হয় খেতি উঠিছে
এই কামখিনি ভাদ মাহত কৰিলে গুৰুজনৰ কিছুমান নিয়ম আছে। এই গুৰুজনৰ আৰ্হিৰ মতে যদি আমি যাওঁ এই যে ভাল হ'ব। এই ৰাইজ আজি আহিলোঁ আমি সমালোচনাৰ কাৰণে ভাদ মাহৰ গুৰুজনৰ তিথি আৰু আমাৰো দেহাৰ কাৰণে খেতি পথাৰৰ কাৰণে